তো আজি আমাৰ ভুৱনেশ্বৰ ইকোটুৰিজম পিকনিক স্পট সেইটো মানে মুকলি কৰা হ'ল। তো বছৰে বছৰে হয়। তো আমাৰ উদ্দেশ্যটো হ'ল এই অঞ্চলৰ যিখিনি মানে আমাৰ মানুহবিলাক আছে, ৰাইজবিলাক আছে, এখেতসকলে যাতে আমাৰ এই যিটো জাগা ভুৱনেশ্বৰ হিলছ নদীৰ কাষত কুজিয়া নদী, এইটো যাতে ইয়াৰ দ্বাৰাই আমি মানে এই ইকোটুৰিজমৰ দ্বাৰা ফেষ্টিভেল দ্বাৰা যাতে আমি প্ৰকাশ কৰিব পাৰে। আমাৰ কথাটো হ'ল এই ভুৱনেশ্বৰ হিল NC হিল ৰাভাপাৰা BTCৰ মানে শেষ সীমা দক্ষিণ ছাইডৰ, আৰু ইয়াতে আমাৰ ভুৱনেশ্বৰ হিলৰ যিটো ৰাভাপাৰা NC হল যিটো আছে কুচুগাঁও বুলি, এই পাহাৰৰ ওপৰত এটা খালী জাগা আছে সমান, এইটো আমি ডাবলি বুলি কয়। এইটো বেছ কৰি পেলাই আমি এটা প্ৰজেক্ট কৰিবলৈ গৈ আছে। মানে খুব ধুনীয়া জাগা, তেনেকুৱা পাহাৰ BTC অঞ্চল বা অসমতে নাই বোধ হয় যে পাহাৰৰ মানে ওপৰত মানে তেনেকুৱা 25-30 বিঘা মাটি তেনেকুৱা খালী বা মানে সমান জাগা তেনেকুৱা নাই। ইয়াৰ কাৰণে আমি সেইটো ইতিমধ্যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা চিৰাং জিলাৰ DFO আৰু আমাৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিয়া হৈছে এইটো ছাৰ্ভে কৰাৰ কাৰণে, আৰু ইতিমধ্যে ছাৰ্ভেটো কমপ্লিট হ'ল। ইয়াত আমি এতিয়া অনুমোদন দিম। এইটো হোৱাৰ পিছত আমাৰ ইয়াত বিভিন্ন ঠাইৰ পৰা টুৰিষ্ট অহাৰ খুব সম্ভাৱনা আছে। এইটো যদি আমি মানে মিডিয়া বা তেনেকুৱা মানে ছ'চিয়েল মিডিয়াত যদি আমি প্লাছ কৰি দিওঁ, তেতিয়াহ'লে মই ভাবোঁ বহুত মানুহ ইয়াত আহিব, চাবলৈ আহিব, আৰু এই জাগাৰ পৰা গোটেই ইপিনে দক্ষিণ উত্তৰ চব জাগাটো বঙাইগাঁৱতো দেখিব পাৰে, সুন্দৰ আছে। আৰু ইয়াত থকা মেলাৰ কাৰণে তলত আমি ব্যৱস্থা কৰিব বিচাৰিছে, যিটো কি কয় সেইটো মানে বেলেগ বেলেগ জাগাত আছে নহয় হোমষ্টে, সেইটো আমি কৰিব বিচাৰি। হোমষ্টে মানে মোৰ যেনিবা ঘৰ আছে, ইয়াতে আমি মানে ব্যৱস্থা কৰি দিম, এই তেনেকুৱা কৰিব বিচাৰিছে। মানে ইয়াৰ লগতে আমাৰ চিন্তাধাৰা ইয়াৰ মানুহবিলাকে যাতে ইয়াৰ দ্বাৰা আমি যাতে আৰ্থিক মানে উপাৰ্জন কৰিব পাৰে, বেকাৰ যুৱকসকলে, এইটো মানে লৈ পেলাই এইটো আমি এতিয়া ভাবি আছোঁ, আৰু এইটো আমি বাস্তৱত ৰূপায়িত কৰিম। এইটো এনে 7 crore মান হ'ব। সেইটো আমি এট এ টাইম স্পেণ্ড নকৰোঁ, এইটো আমাৰ 3 বছৰত এটা মানে প্লেনিং আছে। এইবাৰ বছৰত কিছু দিম, নেক্সট বছৰ দিম, থাৰ্ড বছৰত আমি কিবা কৰি দিম। মানে ইয়াত উঠিবৰ কাৰণে খটখটিয়ে বনাব লাগে, ওপৰটো ঠিক কৰিব লাগে। এনেইতো জাগাটো ঠিকে আছে, বঢ়িয়া জাগা।